গাইজ হেল্ল' এণ্ড নমস্কাৰ। আৰু এইটো পিছপিনে আপুনি 5 ষ্টাৰ হোটেল চাওক, পিছপিনে মোৰ তাতে আমাৰ যাবলৈ পইচা নাই, সেইটোৰ কাৰণে আমি আগৰ পৰাই চাব আহিছোঁ ইয়াতে। আপুনি মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, মই দেখুৱাম আপোনাক কি কি কৰোঁ আজিৰ দিনটোৰ ব্লগত। তো গাইজ আজি আমি ফুৰিবলৈ আহিছোঁ সাগৰৰ পাৰত, কাৰণ আমাৰ দেখুৱাবলৈ একো বস্তু নাই, সেইটোৰ কাৰণে আমি সাগৰৰ কিনাৰতে ঘূৰিব আহি থাকোঁ। আপোনালোকক সেইটোৱে ভিডিঅ' দিব চেষ্টা কৰোঁ সাগৰৰ কিনাৰত, কাৰণ আমাৰ সন্মুখত সাগৰেই আছে মাত্ৰ, বাকী একো বস্তু নাই, সেইটোৰ কাৰণে আপোনালোকক একো দেখুৱাব নোৱাৰোঁ। বলক আমি ভিডিঅ'টো ডিম্পুদাক চেণ্টি আৰম্ভ কৰোঁ। যে আপুনি এটা কথা মন কৰিব যে ইয়াতে চবৰে ঘৰত তাৰমানে প্লেচৰ একদম জাগাৰ একদম কম, এইটো বাহিৰত চবৰে নিজা নিজাকৈ এটা এটা মন্দিৰ বহুৱাই থৈছে। তথাপিও ধৰ্মক কিমান মানে, আমাৰ তাতেতো তাৰমানে ইমান জাগা আছে, তথাপিও মন্দিৰ বোলা বস্তুটো চবৰে ঘৰত ইমান এটা নাথাকে। বহুতৰে ঘৰত থাকে বাৰু, সেইটো বেলেগ কথা, কিন্তু এটা কথা মন কৰিব লগা যে ইয়াতে ঘৰত জেগা নহ'লেও এক্সট্ৰাকৈ এটা প্লেচত এনেকুৱা মন্দিৰ চবৰে নিজা নিজাকৈ এটা এটা ঘৰৰ বনোৱা আছে। আপোনালোকে ভাবি আছে মোৰ চাগে চকুটো কিয় ইমান সৰু সৰু হৈ আছে, কাৰণটো হ'ল আমাৰ সন্মুখত সূৰ্য বাবাই একদম গ্ৰহণ কৰি আছে, সেইটোৰ কাৰণে আমাৰ এতিয়া চকুটো সৰু সৰু হৈ আছে, চাব পৰা নাই কেমেৰাত আমি ভালদৰে, সেইটোৰ কাৰণে বহুত ৰ'দ হৈ আছে। ৰ'দতো আমি ঘূৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপমান। আপোনালোকে যদি কিবা ভুল হ'লে ক্ষমা কৰি দিব, কাৰণ আমি নতুন চলি হয়। এইটো চাওক, এইটো এটা বিল হয় সৰু, ইয়াতে মাছ আছে। মাছটো ক'ত ওলালে আমাক দেখা পাই লাজ পাল চাগে, সেইটোৰ কাৰণে সুমি গ'ল মাছটো। আমি গৈ আছোঁ এতিয়া সাগৰৰ কিনাৰে কিনাৰে, ডাঙৰ বৈ আহিছে এইটো পিছপিনে। মোৰ চেণ্ডেলটো আছে না? মোৰ চেণ্ডেল ভাঙি গ'লে, নহ'লে মই এতিয়া খালী ভৰিত যাব লাগিব। গাইজ এতিয়া আপুনি চাব, মই মোৰ চেণ্ডেলযোৰ দলিয়াই দিম, আপুনি চাব ৰিটাৰ্ণ আহি যাব। কৈছিল যে চেণ্ডেলবিলাক সাগৰৰ পাৰত এনেকৈ দলিয়াই দিলে আকৌ এবাৰ আহি যায়, সেইটোৰ কাৰণে এতিয়া মই ট্ৰাই কৰি চাম হয়নে নহয় কথাটো। আহিছে না নাই ভাই, আৰু কেমেৰাটো ভালকৈ ধৰি লওঁ, নহ'লে মোৰ মোবাইলো গুচি যাব, বহুত কষ্টকৈ লোৱা মোবাইল হয়। দুটাই নাহে আৰু এইটো চাওক, চেণ্ডেল দলিয়াই দিলোঁ, আহিছে না নাই চাই। বাই বাই, টাটা, গুড বাই, গয়া। ভাই নাহিলে মই খালী ভৰি যাব লাগিব দেই। এইবাৰ আহিব, জৰুৰ আহিব, আহি গ'ল ভাই। মোৰ চেণ্ডেলযোৰ গাইজ মই পেলাই দিলোঁ কিছুমান বিশ্বাসৰ কথাত। আহি গৈছে ভাই, আহি গৈছে। এইটো আহি গৈছে, কোনটো? এইটো আহি আপোনালোকে চাব পাৰিছে। আপুনি এনেকৈ দলিয়াই নাচাব ঘূৰিব আহিলে, কাৰণ আপোনাৰ হয়তো ঘূৰি নাহিব পাৰে চেণ্ডেলযোৰ, আপুনি খালী ভৰি যাব লাগিব তেনেহ'লে ঘৰত। সাগৰৰ পাৰত ঘূৰিব আহে কেতিয়াবা, তেনেহ'লে আপুনি বালিত এনেকৈ নামটো লিখি দিব পাৰে, নিজৰ এক্সৰ, এনেকৈ এক্সৰ নামটো লিখিলে সাগৰ ঢৌ আহি তাৰমানে নোহোৱা কৰি দিব। अभी हम लोग एक्स का नाम लिखने जा रहे हैं, जिससे हम पहले प्यार करते थे। ये देखो, जैसे हम पहले लव करते थे, लव लिखेंगे पहले, बाद में ये तो कैसा लव हो गया, ये तो 10 रुपया वाला पान हो गया, सॉरी गाइस। बाद में मेरा नाम था, आई से शुरू होता है मेरा अक्षर, और बाद में प्लस देंगे, उसके बाद एस लिखेंगे, एस था मेरा नाम, मेरा एक्स का नाम। सॉरी गाइस। अभी यहाँ पे समुद्र में बहुत बड़ा लहर आएगा, उसके बाद ये नाम मिट जाएगा, जिंदगी से मिट जाएगा पूरा। आओ भाई, कितना देर लग रहा है। सॉरी गाइस। অসমীয়াৰ চেনেল হয় এইটো, মই পাহৰি গৈছিলোঁ, অলপমান হিন্দী বকি দিলোঁ, আপোনালোকে বেয়া নাপাব। ডাঙৰ এটা ঢৌ আহি আছে, তাকে আমি অপেক্ষা কৰি ৰখি আছোঁ। এই ঢৌটো কেতিয়া আহিব? জোৰকে দিয়া এটা, আহিছে। এইটো গ'ল এক্সৰ নাম। আপুনি এক্সৰ নামটো লিখিলে যেতিয়া এক্সৰ নামটো নোহোৱা হৈ যাব, তেতিয়াহ'লে আপোনাৰ মনৰ পৰাও এই এক্সটো নোহোৱা হৈ যাব, মনত নপৰিব পিছত।
मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। তাৰমানে বন্ধুসকল কথাটো এনেকুৱা হৈ গ'ল যে মই ৰুমৰ পৰা ভাত খাই আহিছোঁ, আহি তাৰমানে ডাইৰেক্ট ব্লগটো ষ্টাৰ্ট কৰিলোঁ। এইটোৰ কাৰণে মোৰ অলপমান পেট বিষাই আছে। পেট বিষোৱাৰ কাৰণে যেনিবা মোৰ এনাৰ্জি লেভেলটো লুজ হৈ গৈছে। লুজ হোৱাৰ কাৰণে মই এতিয়া তাৰমানে বল্দি এনেকৈ বেলেগে ব্লগ বনোৱা নিচিনাকৈ বল্দি ব্লগ বনাব পৰা নাই। আপোনালোকে বেয়া নাপাব, আপোনালোকে ভাবি ল'ব যে আজি মোৰ লুজ মোচন হৈ গৈছে। সেইটোৰ কাৰণে মই লাহে লাহে এনেকৈ কথা কৈ ব্লগটো বনাই আছোঁ। আপোনালোকক বহুত সোনকালে এটা ব্লগ দিম, ফেণ্টাষ্টিক একদম স্পেচিয়েল ভাল চাই এটা জেগাত যায় আপোনালোকে এনেকুৱা ব্লগ যে যাতে দেখা নাই এনেকুৱা এটা চেষ্টা কৰিম যে মই ভালকৈ আপোনালোকক ব্লগ দিব চেষ্টা কৰিম। সেইটো আপুনি অপেক্ষা কৰি থাকিব। ভিডিঅ'টো বহুত সোনকালে আহি আছে মোৰ। এনেকৈ সাগৰৰ পাৰত আপুনি বেছি দেৰিকৈ নাথাকিব, ডাঙৰ ঢৌ আহে আপোনাক উটুৱাই লৈ যাব পাৰে। ফুৰি একদম বালিৰ ওপৰত ফুৰি আমাৰ একদম ভাগৰ চাগৰ লাগি গৈছে। সেইটোৰ কাৰণে এনাৰ্জি একদম লুজ হৈ গৈছে, আমাৰ এনাৰ্জি নোহোৱা হৈ গৈছে। সেইটোৰ কাৰণে আমি জছত তাৰমানে ব্লগটো বনাব পৰা নাই। আপোনালোকে বেয়া নাপাব। আপুনি যদি চাই ব্লগটো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনাৰ ভাইৰ চেনেলটো। আৰু মোক তাৰমানে অলপমান জল্দি আপুনি ছাপোৰ্ট কৰি দিয়ক অলপমান, তেতিয়াহে আপোনাৰ ভাইয়ে নতুন জাগাত গৈ একদম আপোনালোকক বঢ়িয়া জাগা ঠাই একদম দেখুৱাব পাৰিম তেতিয়াহে। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं।